থমকে মোৰ ৰংধেনু বৰষা নাই নাই লুকালে মোৰ ৰংধেনু জীবন নদী বুকুতে পাও কত রং বিচাৰি হাঁহি কান্দোনৰ বাৰিঘাটত ৰনে নৰধে মালি কিমান সপোনৰ কাহিনী পোৱা নোপোৱাৰ কত ছবি ৰামধেনু ৰবীন্দ্ৰ চব্জি অলপ দে এই আদা নহৰু আরে স্কুটিখন কোনে পেলালে এবার পেলালে ডাঙৰদা ঐ তোক যে কালিৰ পৰা মই কৈ আছিলোঁ টুথপেষ্টটো আনিবলৈ আনিলি তোক যে মই টুথপেষ্ট আনিবলৈ কৈ আছিলোঁ আনিলি নেকি হে কালিৰ পৰাই কৈ আছিলোঁ টুথপেষ্টটো আনিবলৈ এতিয়া কিহেদি দাঁত ঘঁহিম মই হেই ঐ চাও এইফালে এইফালে আহ। এয়া কিমান টুথপেষ্ট আছে এতিয়া যিমানবাৰ ব্ৰাছ কৰিব মন আছে ব্ৰাছ কৰগে যা হয় দে আৰু শুন যিকোনো এটা বস্তু বা যিকোনো এটা পৰিস্থিতি মেনেজ কৰিবলৈ শিকিবি চিধাই চিঞৰ বাখৰ নকৰিবি আৰু হেৰি কৰ মুখ ধুই উঠি চাহ অলপ বনাই দিগে যা ভয় কিয় খোৱা কি ভয় কোৱা তই যে সদায় সদায় আহি এই দৰ্জাখন তাত তই যে তোৰ বেয়া গম নাপাওঁ তই দৰ্জাখন কিয় মাৰি কি নলওঁ মাৰি নলওঁ একচৰ ডিম গান গাই থাকিবি। ভাঙি যাব কি গান গাই থাকিবি এইটো টাইমত যে মই গান বজাওঁ তই গম নাপাওঁ গান গাই থাকিবি তই বুজিছ গান গাই এই থাকিবি কি গান গাই থাকিবি তই গানৰ কলি এটা হ'লেও গাই থাকিবি যা এইবোৰ দেখিব নহ'লে এই মানুহে। শনি যা মূৰ্খ অলগত চবেই বোৰে নাহিবি ইয়াত এইখন আকৌ বেয়া হ'ল নেকি
এখননো কোনদিনা ভাল হৈ আছিল এই পুৰণি স্কুটিখন আৰু মোৰ জীৱনটোৰ অৱস্থা একেই হৈ গ'ল কেনেবাকৈ জোৰা টাপলি মাৰি চলি আছোঁ সেইকাৰণে তোমাক কওঁ ফাইনেন্সত এখন নতুনকৈ লৈ লোৱা জীৱনত কেতিয়াও ধাৰ কৰি নচলোঁ বুলি কৈছোঁ নে নাই বেংকৰ EMI কোনে দিব তহঁতৰ অভাৱ অভিযোগবোৰেই পূৰণ কৰিব নোৱাৰোঁ দেখোন আকৌ স্কুটি লোৱাৰ কথা কওঁ বৰুৱাৰ লগত কথা পাতি আহিছোঁ অহা মাহত মোক খবৰ কৰিবলৈ দিছোঁ ফাইলটো বোলে হেড অফিচ পালেগৈ যোৱা 3 বছৰ ধৰি তোমাৰ সেইটো কথাই মই শুনি আছোঁ টকাখিনি পালেহে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰিম নোপোৱালৈকেতো ঘৰত বেকাৰ হৈ বহি থাকিব লাগিব ন এই বডি স্প্ৰে দিয়ে কিন্তু তই সদায় সদায় এনেকুৱা নকৰিবি দেই অকমান মাৰিলেনো কি হ'ব? সদায় সদায় মোৰ বডি স্প্ৰেটো লৈ যা আজিহে মাৰিছোঁ। এৰ বুলি কৈছোঁ নহয়, আজি পাই আছোঁ মই। দেউতাক লগাই দে। অকণমানহে মাৰিছোঁ যে। বলিয়া হৈছে নেকি তহঁত বলিয়া হৈছ মই বলিয়া হোৱা নাই ই বলিয়া হৈছে বহুত লম্বিছে এইটো গান ফুট লম্বিছে ই সদায় সদায় মোৰ বডি স্প্ৰে এই দে, আৰে কষ্টৰ টকাৰে লোৱা ই কোনবা দিনা মোৰ হাতত মৰিব মই কৈ থৈ দিম কোনোবা দিনাখন কিন্তু বেয়াকৈ পিটন দিম মই কৈ থওঁ শুনচোন তহঁতৰ মাজত মিলাপ্ৰীতি ভাৱ নাই কিয় হে সাধাৰণ কথা এটাতে ইমান চিঞৰ বাখৰ কৰি মৰক কিছুমান বস্তু ইউজ কৰিলে মোৰ খং উঠে আৰু ই সদায় সদায় এইটোৱে কৰে ইয়াক আজি মই নহয় মই টি চাৰ্টটোৰ কাৰণেহে কৰিছোঁ গোন্ধাই নহ'লে কি পিন্ধি যাম নিজৰ কাপোৰ নিজে ধুই ল'ব নোৱাৰা চিটো দেখোন বেয়া হৈ গৈছে আৰে চুপ থাক হে ঘৰখনত একেবাৰে শান্তি নোহোৱা কৰি দিছে এইটো কাৰণে ন এইটো কাৰণে কাজিয়া লাগিছে ন চাওঁ দেউতা হ'ব হ'ব হ'ল ন বডি স্প্ৰে এতিয়া দুটাই বডি স্প্ৰে মাৰি থাক দুইটাই বডি স্প্ৰে তহঁতৰ লগত থকাটোৱে ভুল নাথাকো মই নিজেতো বস্তু আনিব নোৱাৰে বেলেগৰ বস্তুৱে ইউজ কৰে দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল মন যায় দেৰে ৰা দেৰা তোমাক দেখা পালে তই ইমান দিনৰ দিনটো চিঞৰি কিয় থাক এতিয়া মই কি গানো নাগাম নেকি গান গাবি ৰাস্তাত গান গাই নেকি মানুহ গান গাবলৈ মই কি তোৰ পৰা পাৰ্মিশ্যন ল'ম নেকি পিছত টকা পাৰ্মিশ্যন তোক সুধিবলৈ কৰিম নেকি হা মই যি মন যায় মই তাকে কৰিম তোক যে মই এনেও নুসুধো হা দেউতা যি টি কথা কৈ নাথাকিবচোন যা তা কথা কৈ থাকে আৰু দেই আচলতে কি জানা তোমাৰ কপালত লোৱা ডাঙৰ সেন্দুৰৰ ফুটটো মোৰ বৰ ভাল লাগে চালে চায়ে থাকিবলৈ মন যায় কপালত বুলি সেন্দুৰৰ ফুটটো ডাঙৰকে ল'লে স্বামীৰ আয়ুস বাঢ়ে আয়ে শিকাইছিল সেইকাৰণে চিন্তাৰ কোনো কাৰণ নাই আমি যিখিনি কৰিবলগীয়া আছিল কৰিলোঁ আৰু মেডিচিন দিবলৈও তেনেকুৱা নাই কিন্তু তেখেতৰ চুগাৰটো অলপ বেছি
গান গাবলৈ মই কি তোৰ পৰা পাৰ্মিশ্যন ল'ম নেকি পাৰ্মিশ্যন তোক সুধিবলৈ কৰিম নেকি হা মই যি মন যাব তাকে কৰিম তোক যে মই এনেও নুসুধো হা দেউতা দেউতা এ দেউতা 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 কিবা এটা কচোন এ দেউতা দেউতা কি হ'ল হা? দেউতা দেউতা এই দেউতা এ দেউতা ভাওনাক মাতচোন দাদা দাদা, দাদা। মাতচোন হে দেউতা দেউতা হে দাদা নাহক কিয় হে দাদা দেউতা দাদা হে দেউতা দেউতা হে দাদা নাহক কিয় দেউতা চিন্তাৰ কোনো কাৰণ নাই আমি যিখিনি কৰিবলগীয়া আছিল কৰিলোঁ আৰু মেডিচিন দিবলৈও তেনেকুৱা নাই কিন্তু তেখেতৰ চুগাৰটো অলপ বেছি এটা কাম কৰক মই কেইটামান মেডিচিন লিখি দিছোঁ আপোনালোকে এবাৰ ভালদৰে চেকআপ কৰি ল'ব কি কয় ছাৰ ডায়েবেটিছটো বাদ দিয়ক দেউতাৰতো কোনো বেমাৰেই নাই যোৱা 3 বছৰ ধৰি তেওঁ চুগাৰৰ ঔষধ খাই আছে লাষ্ট এবছৰৰ পৰা তেখেতে ইনচুলিনো লৈ আছে দেউতা কিন্তু মেইন সমস্যাটো কি হৈছে জানে তেখেতে মেডিচিনবোৰ নিয়মীয়াকৈ নলয় পাৰিলে আপোনালোকে সেইখিনি কেয়াৰ ল'ব ঠিক আছে মই এইখিনি মেডিচিন চেঞ্জ কৰি দিছোঁ এইখন লওক তলৰ পৰা মেডিচিনটো লৈ ল'ব ঠিক আছে ছাৰ ধন্যবাদ ঠিক আছে হ'ব বল কি ক'লে ডক্টৰে ক'লে মানুহজনক সম্পূৰ্ণকৈ মাৰিব লাগিছিল ঘৰত কিয় আধা মৰা কৰি লৈ আহিব লাগে কি হ'ল কি চাই আছে তোমাক চাই আছোঁ তোমাক আজি বহুত ধুনীয়া লাগিছে 3টা ল'ৰাৰ বাপেক হ'লহি এতিয়াও মানে ৰোমেণ্টিক চেনিৰাম কৰবাত সেইকাৰণে চাহত চেনি দিয়া নাই তুমি নিজেই ইমান মিঠা চেনীৰ প্ৰয়োজন কি যি টি কথা কৈ নাথাকিবচোন যা তা কথা কৈ থাকে আৰু দেই আচলতে কি জানা তোমাৰ কপালত লোৱা ডাঙৰ সেন্দুৰৰ ফুটটো মোৰ বৰ ভাল লাগে চালে চায়ে থাকিবলৈ মন যায় কপালত বুলি সেন্দুৰৰ ফুটটো ডাঙৰকে ল'লে স্বামীৰ আয়ুস বাঢ়ে আয়ে শিকাইছিল সেইকাৰণে চাহ খাও অঁ বৰ মিঠা মোৰ আয়ুসৰ কথা কৈ তুমিয়ে গ'লাগৈ তুমি ভাগ্যৱান যে তোমাক তোমাৰ আয়ে স্বামীৰ আয়ুস কেনেকৈ বঢ়াব লাগে শিকালে কিন্তু মোৰ দুৰ্ভাগ্য যে পত্নীৰ আয়ুস কেনেকৈ বঢ়াব লাগে মোক কোনেও নিশিকালে তোমাৰ অনুপস্থিতিৰ জীৱন মোৰ বাবে সহজ নহয় তৃষ্ণা
এতিয়া মাত্ৰ সন্তানৰ অভাৱ অভিযোগ পূৰণ কৰোঁতেই সময়বোৰ পাৰ হৈছে। তুমি মোক লৈ নগলা কিয় তৃষ্ণা? কিয় লৈ নগলা? মানুহজনক সম্পূৰ্ণকৈ মাৰিব লাগিছিল। ঘৰত কিয় আধা মৰা কৰি লৈ আহিব লাগে? ইহঁত দুটা ক'ত? যা, ইহঁত দুটাকো মাতি দে আকৌ। নোৱাৰোঁ মই মাতিব। দিনক দিনে ইহঁতৰ বেছি হৈ গৈ আছে। কৈ যোৱা কথাটোতনো কিমান লাগি নাথাকো? তই ডাঙৰ নহয় জানো? কথাবোৰ অলপ বুজিবি আকৌ। যা মাতি দে, যা। এই গৰমে গৰমে ভাতকেইটা খাই লওঁ। কি জানো দেউতা, তোৰ কাৰণে ইহঁত দুটা বেয়া হৈছে। হ'ব বাৰু, যা যা মাতি দে, যা। গৰমে গৰমে ভাতকেইটা খাই লওঁ, যা। ভাত বাঢ়িছে, খাবলৈ আহ।